এজন উকিল ট্ৰেইনৰ এচি কেবিনত অকলে গৈ আছিল। কিছু সময় পিছত এজনী সুন্দৰী আহি তেওঁৰ সন্মুখৰ ছিটটোত বহিলে। সেই দেখি উকিল যাত্ৰী মহা সুখী। দীৰ্ঘ যাত্ৰাত এনেধৰণৰ এজনী সংগী পালে কাৰ ভাল নালাগিব। আৰু যদি হয় সুন্দৰী, আৰতো কোনো কথাই নাই। সুন্দৰী এইবাৰ উকিল চাহেবৰ ফালে চাই এটা মিঠা হাঁহি মাৰিলে। উকিল চাহেবৰ যেন এটা হাৰ্টবিট মিছ হৈ গ'ল। কিছু সময় পিছত সুন্দৰীজনী সেইটো ছিটৰ পৰা উঠি আহি উকিল চাহেবৰ কাষত বহিল, গাত গা লগাই। ইফালে খুচিতে উকিল চাহেবৰ হাৰ্ট এটেক কৰাৰ দশা। সুন্দৰী মহিলাজনীয়ে তেওঁৰ পেচা ধাৰণা কৰিব পৰা নাছিল। মহিলাজনীয়ে উকিল চাহেবৰ কাণৰ কাষত ক'লে, তোমাৰ মানি বেগ, মোবাইল আৰু যি আছে সকলো দিয়া, নহ'লে মই চিঞৰি মানুহ জমা কৰিম আৰু তোমাক গণধোলাই দিব। উকিল চাহেবে এনে ভাৱ দেখালে যে তেওঁ একোৱে শুনিব পোৱা নাই। তেওঁ হাতেৰে ইচাৰা কৰি বুজাব চেষ্টা কৰিলে যে তেওঁ কাণেৰে নুশুনে, কিবা ক'ব লগা আছে যদি কাগজত লিখি দিয়ক। আৰু পকেটৰ পৰা কাগজ এটুকুৰা উলিয়াই কলমটোও দিলে। সুন্দৰী মহিলাজনীয়ে আগতে কোৱা কথাখিনি কাগজত লিখিলে। উকিল চাহেবে কাগজখন পকেটত ভৰাই হাঁহি হাঁহি ক'লে, এনে উকিলৰ ডিগ্ৰী লাভ কৰা নাই। এতিয়া আপুনি নহয়, মই পুলিচ মাতি আপোনাক জেলৰ হাৱা খুৱাব পাৰোঁ। এই গল্পৰ পৰা প্ৰমাণিত যে লিখিত প্ৰমাণ হাতত ৰখাটো কিমান জৰুৰী। আজিকালি মানুহে মানুহতকৈ কাগজক বেছি বিশ্বাস কৰে। ফৰ এক্সাম্পল, জীৱিত মানুহ নিজেই বেংকত গৈ পেঞ্চনৰ টকাকেইটা আনিবৰ কাৰণে লাইফ চাৰ্টিফিকেট দিব লাগে। আপোনাক দেখা পালেও নহ'ব, কাগজে ক'ব লাগিব আপুনি জীয়াই আছে বুলি। জীৱনত অকলে থাকিব শিকাটো খুবেই প্ৰয়োজন, কাৰণ জীৱনৰ বেয়া মুহূৰ্তবোৰ অকলেই কটাব লগা হয়। সেই মানুহজনৰ লগত কেতিয়াও বন্ধুত্ব নাৰাখিব যিয়ে সকলোৰে আগত আপোনাক সৰু কৰে। সেইটো ধেমালিৰ চলেৰেই নহওক কিয়। সন্মান বস্তুটো আইনাৰ দৰে, তুমি যিমান আনক কৰিবা সিমানেই ঘূৰাই পাবা। কোনো পুৰুষে যদি নাৰীক সন্মান দিয়ে তেতিয়াহ'লে জানিবা সেই পুৰুষ নিশ্চয় কোনোবা সন্মানীয় নাৰীৰ পুত্ৰ। মনোবিজ্ঞানীসকলৰ মতে যেতিয়া তোমাৰ দুখ বা টেনশ্যন হয় তেতিয়া মাৰ লগত কথা পাতিবা, কাৰণ মাৰ মাতত আমাৰ শৰীৰে অক্সিটোচিন নামক কেমিকেল ৰিলিজ কৰে, যাৰ ফলত আমাৰ মুড ভাল হৈ যায়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু যদি নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।